Hello everyone, welcome back to my channel. Maybe নাজানো এতিয়ালে শিওর হোৱা নাই আজি সাগে এইটো ফোনত মোৰ এইটো ব্লগ লাষ্ট হ'ব কাৰণ মই ফোনটো বিকি আছো মানে মই OLXত এড দিছিলো কিয়নো মোক আইফোন বহুত ইম্পৰ্টেন্ট হৈছে মানে আইফোনটো লাগা হৈছে কাৰণ মই ব্লগিংও কৰো আৰু শৰ্টস ভিডিও ৰিলস এইবোৰ বনাই থাকো সোশ্যাল মিডিয়াত বহুত এক্টিভ হৈ থাকো হেতু কাৰণে মোৰ আইফোনটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ আইফোনটো যদি থাকে ভিডিও কোৱালিটি ভাল আহিব প্লাস মুভমেন্ট কৰিব ভাল হ'ব বা মানে বস্তুবোৰ ভাল হ'ব ইজি হ'ব মানে আইফোনৰ কোৱালিটি ভাল থাকে ন মেইন তো আপোনালোকে মোৰ ভিডিওৰ কোৱালিটিও ভাল হ'ব এতিয়া তো মই ভাবিছো যে আইফোনটো মই লও বুলি কিন্তু এতিয়া কথাটো হ'ল যে মোৰ OLXত এজন লৰা এজনে মানে ভাইটি এজনে মেসেজ কৰিছিলে মোৰ ফোনটো মানে লব বুলি সো মই ফোনটো আজি দিয়াৰ কথা আছিল গধুলি কিন্তু মই ফোনটো আজি নিদিলু কাৰণ মোৰ ফোনত বহুত বস্তু আছে যেনেকে ফটো এইবোৰ থাকে যেনেকে ফোন নম্বৰ এইবোৰ ডাটা ট্ৰান্সফাৰ কৰিব লাগিব নতুন ফোনত তাৰ পিছতহে মই দিব পাৰিম সো গাইজ আজি বনাম মটন এয়া মেৰিনেট কৰি থৈ দিছো সো আজি ৰাতি বনালো মটন মানে তো ডিনাৰত আজি হেয়ে আছিলে যেহেতু মানে খাই ভাল পাও বনায়ো ভাল পাও কিয়নো কেতিয়াবা মন যায় ন যে অলপমান স্পেশাল নিজৰ কাৰণে বনাও তো হেতু কাৰণে নিজৰ কাৰণে মই স্পেশাল আজি মটন বনাই আছো লগতে আছে ভাত আৰু গাইজ লাহে লাহে বাহিৰৰ খোৱাটো অলপমান কম কৰি নিজে অলপ বনাই খোৱাত চেষ্টা কৰিছো কাৰণ বাহিৰৰ খোৱাটো হেলথৰ কাৰণে একদমই ভাল নহয় সো অলপ কষ্ট কৰি নিজে বনাও আৰু ভালো লাগে দেখোন মোৰ মটন হৈ গল ৰেডি কেনেকুৱা লাগিছে আৰু এতিয়া আহিছো ৰেডিশন ব্লু ইয়াতে বুলে কিবা ব্ৰ্যান্ডৰ অফাৰ চলি আছে চাওচোন গৈ কি পাও কি নাপাও সব বলক আমি আহিছো ৰেডিশন ব্লু আৰু ইয়াতে জাৰা ব্ৰ্যান্ডবোৰ মানে জাৰা আৰু কিবা কিবি সো সেইবিলাক গুটেইখিনি ডিসকাউন্ট মানে বহুত ডাঙৰ ডিসকাউন্ট দিছে বেছি সো যাই চাও এতিয়া নহয় বহুতে এনে ঘুৰিব আহিছে নেকি কিন্তু আনিও আছে মানুহ নাজানো কি হয় ওই মই জুতাটো না এক্সিবিশনত সোমাই দেখিছো এয়া ব্ৰ্যান্ডেড জুতা আছিলে মানে ইয়াতে এনেকে থৈ দিছে ব্ৰ্যান্ডবোৰ মানুহে বিচাৰিব হলে মানে পাগল হৈ যাব আৰু এনেকুৱা অৱস্থা সো অলপ সময় চালো আৰু বিচাৰি তাৰ পিছত এয়া হি পিন্ধি চালে ব্লেজাৰ তাক ব্লেজাৰ লাগে অফিসৰ কাৰণে সো চালে বাট লুৱা নহল কাৰণ ফিনিশিং ইমান ভাল লাগা নাই মানে ব্ৰ্যান্ড বুলি কৈছে বাট ডাউট আছে যে এটো কিবা ব্ৰ্যান্ড হ'ব এয়া হল এক্সিবিশন আৰু এয়া হল ব্ৰ্যান্ডেড কাপোৰৰ অৱস্থা মই চাইছো এইটো টপ এটা থৈ দিও ন তাতে থৈ দিও ইয়াতে থৈ দিও এইটো মোৰ তাত হৈ যাব এইটো মই লৈ লৈছো এইটো মোৰ ভালে লাগিছে একজোট এটাটো কিবা কিনি ললো আহি 600 বেল্ট লাগে কিমান আশা কৰি আহিছে ব্ৰ্যান্ডেড কাপোৰ চাব আমাৰ এডিশনত দিছে কিন্তু একো ব্ৰ্যান্ড একো নাই নে মই অকল মুজাগিটা ব্ৰ্যান্ডেড দেখিছো আৰু ফ্ৰন্টৰ দুটামান এই লৰাৰ এগিটা ব্ৰ্যান্ডেড নাই নাইকি সাইকি আছে যোনফালে যোৱা এটা ক'ত যাবা মোবাইলৰ কথা পাতিব ক'ত ফেন্সিত নে ক'ত ফেন্সি ফালে যাও খোৱা না কৰিলো কেনেকুৱা চিজে আছে তাতে আৰু একো নাই বে দুনিয়াৰ চিজ चीज है यहाँ पे